বাসভৱনত আহি মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। আমি সকলোৱে জানো যে সাহিত্য একাডেমীৰ সন্মানেৰে বিভূষিত প্ৰয়াত গোস্বামী ডাঙৰীয়াৰ অসমীয়া সাহিত্য আৰু কথাশিল্প জগতলৈ এক সাগৰ সমান বৰঙণি আছিল। নামঘৰীয়াৰ দৰে উপন্যাসেৰে তেখেতৰ লেখনীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। তেখেতৰ মৃত্যুত আমি আৰু এগৰাকী মহৎ জীয়ন আমি হেৰুৱালোঁ। তেখেতৰ ৰিক্ত স্থান হয়তো বহুদিনলৈ পূৰণ নহ'ব। মই পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। বাসভৱনত আহি মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু বিদেহী আত্মাৰ